তো নমস্কাৰ বন্ধুসকল, আজি ৰাতি ভাতমুঠি এইফালে আছে ধুনীয়াকৈ পোৰা কল, সালাড, জলকীয়া, পিঁয়াজ, এইফালে আছে বঢ়িয়াকৈ আঞ্জা, এইফালে আছে ভজা মাছ, দেখিবলৈ পাইছে শিঙৰা মাছ, আৰু এইফালে আছে ভাত। তো দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে শিঙৰা মাছ গৰম গৰম। শিঙৰা মাছ খাই খুব ভাল পাওঁ। গোটা নহৰু, মাছ মাংস খাই থাকোঁতে নহৰুটো লাগে।
শিঙৰা মাছ কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব মোক খুবেই প্ৰিয় তো বন্ধুসকল আজি ৰাতি ভাত খাজ খুবেই ধুনীয়া লাগিলে এইফালে শিঙৰা মাছ আছিলে বুট দালি আছিলে পুৰাকল চব্জি আছিলে চালাড আছিলে ভাত আছিলে খুবেই মজা আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব আহি থাকিব এনেকুৱা ধৰণৰ খাদ্য ভিডিঅ' আপোনালোকৰ মাজলৈ তেতিয়ালৈকে আজিলৈ বাই বাই